হেল্ল' বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব প্লিজ। সুখ আৰু দুখ কি? এই সুখ আৰু দুখ এই দুয়োটাই নিজৰ ওপৰতে ডিপেণ্ড কৰে। এটা কথা মনত ৰাখিবা, তুমি কি বা তোমাৰ কি আছে তাৰ ওপৰত তোমাৰ সুখ নিৰ্ভৰ নকৰে। তুমি কি চিন্তা কৰা তাৰ ওপৰতহে সুখ নিৰ্ভৰ কৰে। তুমি যদি বেয়া চিন্তা কৰা তাৰ পৰা তুমি বেয়া ফল পাবা, আৰু ভাল চিন্তা কৰা তেন্তে তাৰ পৰা তুমি ভাল ফল পাবা। আমি সদায় সেইকাৰণে নিজৰ মনটোক শান্ত কৰি ৰাখিব লাগে, কাৰণ শান্ত মনত সদায় ভাল চিন্তা আহে। জীৱনটোক বুজি পাবলৈ হ'লে পিছলৈ ঘূৰি চাব লাগিব সঁচা কথা, কিন্তু নিজৰ লাইফটোক আগুৱাই নিবলৈ হ'লে সদায় আগলৈহে দৃষ্টি ৰাখি যাব লাগিব। আগত হৈ যোৱা দুখবোৰ ভাবি যদি থমকি ৰোৱা তেন্তে তুমি কেতিয়াও আগুৱাই যাব নোৱাৰিবা। তোমাক যদি কোনোবাই লাজ দিছে তাৰ পৰা তুমি এটা শিক্ষা পাইছা, আৰু সেই শিক্ষাই তোমাৰ জীৱনটোক আগুৱাই নিয়াত সহায় কৰিব। কোনোবাই লাজ দিছে বুলিয়ে যদি তুমি কৰি থকা কামটো নকৰা, আধাতে ৰৈ দিয়া, তেন্তে তুমি নিজকে নিজে লাত মাৰি দিয়া হ'ব আৰু জীৱনত কেতিয়াও আগুৱাই যাব নোৱাৰিবা। প্ৰতিজন মানুহৰ মাজতেই প্ৰতিভা আছে, আৰু সেই প্ৰতিভাখিনি তুমি চিনি পাব লাগিব, আৰু তোমাৰ মাজত থকা সেই প্ৰতিভাখিনি এদিন সফল কৰাব। মানুহৰ জীৱনটো এক উপহাৰ, আৰু সেই উপহাৰটোক আমি ব্যৰ্থ হ'ব দিব নালাগে। বৰ্তমান এনে কিছুমান ঘটনা ঘটি আছে যি ভাবিলে দুখ লাগে। ভাবি বুজি নাপাওঁ যে কেনেদৰে নিজক নিজে মাৰিব পাৰে। যোনবোৰে ভালপোৱাৰ নামত মৰি আছে তেওঁলোকৰ মনত এইটো ভাৱ এবাৰো নাহেনে তেওঁলোকৰ মাক দেউতাকে কিমান কষ্ট ডাঙৰ দীঘল কৰিলে। এজন বা এজনী ভাল পোৱাখিনিৰ কাৰণে গোটেই পৰিয়াল আৰু ভালপোৱাৰ পাহৰি যায়। এইটো বহুত দুখৰ কথা। মানুহে যেতিয়ালৈ দুখ যন্ত্ৰণাৰ ভোগ নকৰে তেতিয়ালৈকে নিজেই নিজক নিৰ্মাণ কৰিব নোৱাৰে। যদি আমি কামত ছাকচেছ হ'বলৈ মন আছে তেন্তে ইচ্ছা থাকক বা নাথাকক ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কষ্ট কৰিবই লাগিব। কষ্ট কৰিলেহে তাৰ ফলটো পোৱা যাব, আৰু এদিন তুমি সেই কষ্টৰ ফল পাবাই নিশ্চয়। নমস্কাৰ।